আছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে। এইকেইটা হৈছে আমাৰ ভাগিন। কৈ নামকেইটা কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰীমতী জ্যোতিকা শইকীয়া। জ্যোতিকা শইকীয়া। তোমাৰটো কৈ দিয়া। তোমাৰটো কৈ দিয়া। জ্যোতিস্মান শইকীয়া কৈ দিয়া। কৈ দিয়া আমাক। আমি এটা প্ৰসাদ খাইছোঁ। আজি সভা ভাওনা আছিলে মোৰ ভণ্টিহঁতৰ ঘৰত আৰু আমি আহিলোঁ আজি। এতিয়া আহি পেলাই প্ৰসাদ খাই আছোঁ। আজি ৰাতিলৈ কি আছে? ভাওনা আছে। আমি ভাওনা চাবলৈ আহিছোঁ। আপোনালোকেও দেখাম, চাই থাকিব। এতিয়া আমি যাব লৈছোঁ চাহ বাগানলৈ আৰু ইহঁতৰ ঘৰৰ মানে আগফালে হয় আৰু বহুত বেছি মানে ভাল এটা পৰিৱেশ হয়। চাৰিওফালে মুকলি, হাবি জংঘল ইমান নাই, গছ এনেকুৱা আছে আৰু এইটো এটা ফিচাৰী আছে আৰু এইফালে এইটো এটা ফিচাৰী আছে আৰু তাৰ আগলৈ আছে চাহ বাগানখন। বলকচোন চাই থাকিব। এতিয়া আহি আছোঁ চাহ বাগান শুনা জ্যোতিকা। এই আচাও কি ধুনীয়া, বহুত দূৰলৈকে আছে ন। আৰু বাগানৰ মাজে মাজে এয়া আছে কি গছ এইবিলাক? চেংমৰা গছ, চাচি গছ আছে। ইফালে আজাৰ গছ দেখিছেনে কি ধুনীয়াকৈ ফুলি আছে। আজাৰ ফুলবিলাক ইমান ধুনীয়াকৈ ফুলি আছে আৰু মাজে মাজে আছে তামোল গছ, চাচি গছ। কিমান ধুনীয়া লাগিছে চাওক। ওপৰৰ পৰিৱেশটো কিমান বেছি ভাল লাগিছে। মাজলৈ সোমাই নাযাওঁ আজি, যিহেতু বতৰটো মানে ডাৱৰীয়া আৰু বহুত বেছি মানে জোক থাকিব বুলি ভয় লাগে। আঁতৰৰ পৰা দেখাই দিছোঁ মই। ইমান বেছি নহয় আৰু ডাঙৰ অলপমান আছে সিহঁতৰ। কিমান ভাল লাগিছে। মই নিজে দেখিছোঁ কাৰণ আৰু গতিকে আপোনালোককো অকণমান দেখাই দিছোঁ। চাহৰ মাজে মাজে কিমান ধুনীয়া ধুনীয়া তামোল পুলি আৰু এইজনী আমাৰ ভাগিনজনী ৰখি আছে তাই, হয় নাই? মোৰ ভিডিঅ' তুমি দেখিবা নহয়, চাবা নাই? তুমি ওলাই যাবা নহয়, চাবা না তুমি? চাবা। ভাওনা চাবলৈ আহিছোঁ আৰু সোনকালে আহি মেলি প্ৰসাদ খালোঁ আৰু যাম আৰু ৰাতিলৈহে ভাওনা আছে। এতিয়া ৰ'দ দিয়ে আছে, এতিয়া দেখিছে ইমানো বেছি মানে আন্ধাৰ হোৱাগৈ নাই। এতিয়া ভাত পানী খাই মেলি যাম ৰাতিকৈ। চাহপাত সকলোৰে প্ৰিয় আৰু সেইকাৰণে মানে সকলোকে চাহ মানে অসমত চাহ নোখোৱা মানুহ নাই। গতিকে মই গছজোপাহঁতে আজি আপোনালোকক দেখাই দিছোঁ। ইয়াৰ পৰা আমি যে ৰাতিপুৱা সন্ধিয়া চাহকাপ খাওঁ, এইবিলাকৰ পৰাই চাহবিলাক উৎপাদন হয় আৰু চালে মানে মই ইয়ালৈ আহিলে মানে যাবলৈ মন নাযায়। চাহখিনি ওচৰলৈ আহিলে মোৰ যাবলৈ মনেই নাযায়, চাই থাকিবলৈ মন যায়। সেইকাৰণে বাৰে বাৰে ঘূৰাই আপোনালোককো দেখাই আছোঁ। চাওক, জেঠ মাহত এয়া মেটেকা দেখিবলৈ পাইছে। চাওক মেটেকা। জেগাবিলাক বহুত দ হয়, অকল মানে এইফালে বেছি পুখুৰী বেছি থাকে। গাহৰি পুহিছে, এটা গাহৰি পুহিছে আৰু গাহৰি অৱস্থা কৰি থৈছে। চাওক একেবাৰে ঘূলি লৈ মেলি কেনেকুৱা গাহৰি ঠাইকণ। কুকুৰাবিলাক কেনেকৈ দৌৰি ফুৰিছে। গাহৰি কুকুৰা, এইটো চাওক গাহৰি। এইফালে প্ৰায় মানুহৰ ঘৰত গাহৰি কুকুৰা থাকেই আৰু ইহঁতৰো আছে এটা গাহৰি। দানা দি থোৱা আছে। এতিয়া এইফালে খাই আছে আৰু সেইবিলাক খেৰৰ তলত থাকে ৰাতি আৰু দিনৰ। এতিয়া খেৰৰ ভিতৰৰ পৰা মানে ওলাই আহি খাই আছেহি। খেৰো খাইছেহি। এইবিলাক বনাই থৈছে চাওক গাহৰি দানা, কচু শাক আৰু চাউল দি পেলাই এনেকৈ ধুনীয়াকৈ গাহৰিৰ কাৰণে খানা বনাই থৈ দিছে। গাহৰি দানা। ইহঁতৰ ছাগলীবোৰ চাওক কেনেকৈ মানে
দুৱাৰমুখত ৰখি আছে এতিয়া সন্ধিয়া হ'লত আৰু নামৰ পৰা অনা যিবিলাক প্ৰসাদ সেইবোৰ মানে খাই আমি আগফালে যাওঁতে সিহঁতি খাই পেলাই চুৰ কৰি খাই শেষ কৰি পেলালে চব। ভাত পানী খাই আমি এতিয়া আহি আছোঁ ভাওনা চাবলৈ বুলি। এয়া দেখিছে মানে আহি সন্ধিয়া হ'লহি আৰু এতিয়া ভাওনা চাবলৈ আহি আছোঁ। আমি এতিয়া পাই গ'লোহি আৰু এয়া গায়ন বায়ন ওলোৱাই নাই, সাজু হৈছে আৰু আমি আগতীয়াকৈ আহি গ'লোঁ অলপ, কাৰণ মানে আমাৰ ল'ৰা ছোৱালী আছে যিহেতু মানে